So নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ প্ৰিলাৰ্ণ ইউটিউব চেনেললৈ। চ' বন্ধুসকল, আজিৰ এইখন ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আছাম জিকে চিৰিজৰ পাৰ্ট 3 ভিডিঅ' হয়। চ' পাৰ্ট 3 ভিডিঅ'ত ইয়াত 25টা কুৱেশ্যন আছে। চ' বলক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে ABUB, GT PGT টেট বা DHS বা অসমৰ যিকোনো কম্পিটিটিভ এক্সাম দিবলৈ গৈ আছে, তেনেহ'লে আপোনালোকৰ বাবে এইটো ভিডিঅ' নিশ্চয় হেল্প হ'ব বুলি মই ভাবোঁ। চ' আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, which one of the following also served as a member of Viceroy's Executive Council? অৰ্থাৎ তলৰ কোনজনে ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপেও কাম কৰিছিল? এ. মফিজুদ্দিন আহমেদ হাজৰিকা, বি. হেম বৰুৱা, চি. কনকলাল বৰুৱা, ডি. হেমচন্দ্ৰ গোস্বামী। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হয়, চ' কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ চি, কনকলাল বৰুৱা। চ' 2 নম্বৰ কুৱেশ্যনটো হ'ল, হু ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ আছাম? অৰ্থাৎ বৰ্তমানৰ অসমৰ ৰাজ্যপাল কোন হয়? এ. জানকী বল্লভ পাটনায়ক, বি. লক্ষ্মণ আচাৰ্য, চি. গুলাব চান্দ কাটাৰিয়া, ডি. জগদীশ মুখী। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হয়, অপশ্যন নম্বৰ বি হয়, লক্ষ্মণ আচাৰ্য। Question number 3. In which year Doordarshan Kendra was established in Assam to telecast programs in Assamese language? A. 1992, B. 1991, C. 1990, and D. 1989. আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হয়, কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি, 1991। 4 নম্বৰ কুৱেশ্যনটো হ'ল, হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট? অৰ্থাৎ হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয়? অপশ্যন এ, ৱেষ্ট কাৰ্বি আংলং, বি. ডিমাপুৰ, চি. ডিমা হাছাও, ডি. কাছাৰ। আৰু যিটো কাৰেক্ট এনচাৰ হয়, কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, ৱেষ্ট কাৰ্বি আংলং। Question number 5. The range between the ব্ৰহ্মপুত্ৰ ভেলী এণ্ড দ্য বৰাক ভেলী ইজ? অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজৰ পৰিসৰ হ'ল এ. বৰাইল ৰেঞ্জ, বি. মিকিৰ ৰেঞ্জ, চি. পাটকাই ৰেঞ্জ, এণ্ড ডি. নন। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ, বৰাইল ৰেঞ্জ। Question number 6. How much % of the Indian landmass is covered by the state of Assam? অৰ্থাৎ ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে? এ. 3.39%, বি. 2.39%, চি. 4.39%, এণ্ড ডি. 2.93%। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হয়, কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি, 2.39%। Question number 7. The novel অভিযাত্ৰী was written by which author? অৰ্থাৎ অভিযাত্ৰী উপন্যাসখন কোন লেখকে লিখিছিল? এ. চন্দ্ৰ প্ৰসাদ শইকীয়া, বি. নিৰুপমা বৰগোহাঁই, চি. স্নেহা দেৱী, এণ্ড ডি. অৰুণ শৰ্মা। চ' ইয়াৰ যিটো ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি, নিৰুপমা বৰগোহাঁই। চ' কুৱেশ্যন নম্বৰ 8 হ'ল, আমচাং WLS ইজ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অৰ্থাৎ আমচাং WLS অসমৰ কোনখন জিলাত আছে? এ. দৰং, বি. কামৰূপ, চি. কামৰূপ মেট্ৰ', ডি. শোণিতপুৰ। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰটো হ'ল চি, কামৰূপ মেট্ৰ'। Question number 9. The second Burmese invasion took place in option A, 1817, B. 1818, C. 1819, D. 1821। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন চি, 1819। Question number 10. Assam contains dash of 6 physiographic divisions of India? অৰ্থাৎ অসমত ভাৰতৰ 6টা ফিজিঅ'গ্ৰাফিক বিভাগৰ দেশ আছে, মানে তল কিমানটা আছে? এ 2টা, বি 3, চি 4, ডি 5। আৰু যিটো ইয়াৰ ৰাইট এনচাৰটো অপশ্যন নম্বৰ বি, 3টা। Question number 11. Who had designed the pike system in Ahom Kingdom? অৰ্থাৎ আহোম ৰাজ্যত পাইক ব্যৱস্থা কোনে ডিজাইন কৰিছিল? এ. চক্ৰপাণি বৰবৰুৱা, বি. লাচিত বৰফুকন, চি. প্ৰতাপ সিংহা, ডি. মোমাই তামুলী বৰবৰুৱা। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, মোমাই তামুলী বৰবৰুৱা। চ' মোমাই তামুলী বৰবৰুৱাই পাইক যিটো ব্যৱস্থা আছিল, পাইক ব্যৱস্থাটো ডিজাইন কৰিছিল বা আনিছিল। চ' কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ ডি, মোমাই তামুলী বৰবৰুৱা। Question number 12. Who had translated লক্ষ্মীনাথ বেজবৰুৱা's বুঢ়ী আইৰ সাধু into English? অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱা বুঢ়ী আইৰ সাধু কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল? এ. আনন্দ চন্দ্ৰ আগৰৱালা,
বি পদ্মনাথ গোহাঁই বৰুৱা, চি যতীন্দ্ৰনাথ দুৱৰা, ডি জ্ঞানাধিবিৰাম বৰুৱা। সো ইয়াৰ যেটো কারেক্ট आंसर হয়, সো কারেক্ট आंसरটো হল জ্ঞানাধিবিৰাম বৰুৱা। Question number 13, the ruins of Bhishmanagar is belongs to which dynasty? অর্থাৎ ভীষ্মকনগৰৰ ধ্বংসাবশেষ কোন বংশৰ? এ কাছাৰী কিংডম, বি কোচ কিংডম, সি চুতীয়া কিংডম এণ্ড ডি আহোম কিংডম। আৰু ইয়াৰ যেটো কারেক্ট आंसर হয় অপশন নম্বৰ সি চুতীয়া কিংডম। Question number 14, who wins the 2019 সাহিত্য একাডেমি award in Assamese language? অর্থাৎ অসমীয়া ভাষাত 2019 চনৰ সাহিত্য একাডেমি বঁটা কোনে লাভ কৰে? এ জয়শ্ৰী গোস্বামী মহন্ত, বি ধ্ৰুৱজ্যোতি বৰুৱা, চি ইমৰান শাহ, ডি ৰংবং তেৰাং। সো ইয়াৰ যেটো কারেক্ট आंसरটো হল অপশন নম্বৰ এ জয়শ্ৰী গোস্বামী মহন্ত। Question number 15, who was the first member of parliament from Guwahati Lok Sabha constituency in 1951? A ধীৰেশ্বৰ কলিতা, বি হেম বৰুৱা, চি ৰোহিণী কুমাৰ চৌধুৰী, ডি দেবেন্দ্ৰনাথ শৰ্মা। আৰু যেটো কারেক্ট आंसर অপশন নম্বৰ সি ৰোহিণী কুমাৰ চৌধুৰী। Question number 16, total number of medals owned by Assam in the Khelo India Youth Games 2020 Guwahati? অর্থাৎ খেলো ইন্ডিয়া ইউথ গেমছ 2020 গুৱাহাটীত অসমে লাভ কৰা মুঠ পদকৰ সংখ্যা কিমান আছিল? এ 79, বি 76, চি 74, ডি 71। আৰু ইয়াৰ যেটো কারেক্ট आंसर 76। সো খেলো ইন্ডিয়া ইউথ গেমছ 2020 যিখন হৈ গৈছিল গুৱাহাটী, তো অসমে লাভ কৰা মুঠ যেটো পদকৰ সংখ্যা আছিল এইটো 76 আছিল। তো question number 17, how many gold medal owned by Assam swimmer শিৱাংগী শৰ্মা in the Khelo India Youth Games 2020 গুৱাহাটী? অর্থাৎ খেলো ইন্ডিয়া ইউথ গেমছ 2020 গুৱাহাটীত অসম সাঁতোৰবিদ শিৱাংগী শৰ্মাই কিমানটা স্বৰ্ণ পদক লাভ কৰে? সো অপশন দি আছে এ 6, বি 5, চি 4, ডি 3। আৰু যেটো কারেক্ট आंसरটো হল অপশন বি 5। Question number 18, which company wins the bid for lease to privatize লোকপ্রিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট for next 50 years? অর্থাৎ ব্যক্তিগতকৰণ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অহা 50 বছৰৰ বাবে লিজৰ দৰত কোনটো কোম্পানীয়ে জয়লাভ কৰে? এ টাটা গ্ৰুপ, বি ৰিলায়েন্স গ্ৰুপ, চি GMR এয়াৰপোৰ্টছ। সো বন্ধুসকল ইয়াৰ যদি আপোনালোকে এনসাৰটো জানে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিব, আৰু যদি নাজানে মই নেক্সট ভিডিঅ'ত আপোনালোকক ইয়াৰ এনসাৰটো জনাই দিম। সো এতিয়া আহোঁ question number 19, আৰু 19ত যিটো question আছে, দ্য পলিউশ্যন কণ্ট্ৰল বৰ্ড অফ আছাম ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ। অৰ্থাৎ অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? এ 1974, বি 1975, চি 1976, ডি 1977। আৰু ইয়াৰ যেটো কারেক্ট आंसरটো হ'ল অপশ্যন নম্বৰ বি 1975। Question number 20, which place is known as the heart of the Assamese neo-Vaishnavite culture? অপশন এ শিৱসাগৰ, বি বৰপেটা, চি মাজুলী, ডি যোৰহাট। আৰু যেটো কারেক্ট आंसरটো হ'ল মাজুলী। Question number 21, who was appointed as the first লোকায়ুক্ত of Assam? এ জাষ্টিস SP ৰাজখোৱা, বি জাষ্টিস ছাফিকুল হক, চি জাষ্টিস TC দাস, ডি জাষ্টিস মীৰা শৰ্মা। আৰু যেটো কারেক্ট आंसर অপশন নম্বৰ সি জাষ্টিস TC দাস। Question number 22, the Ministry of Development of North-Eastern Region was established in the year। অর্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় কোন বছৰত প্ৰতিষ্ঠা হৈছিল? অপশন এ 2001, বি 1999, চি 1998, ডি 1996। আৰু ইয়াৰ যেটো কারেক্ট आंसर হ'ল অপশন এ 2001। সো 2001ত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় যে আছিল এইখন প্ৰতিষ্ঠা হৈছিল। সো মনত ৰাখিব। তাৰ নেক্সট question আহি গ'ল question number 23, আৰু question number 23 questionটো হ'ল, in which year কাজিৰঙা was designated a reserve forest for the first time? অৰ্থাৎ কোন বছৰত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল? এ 1912, বি 1908, চি 1906, ডি 1902। আৰু ইয়াৰ যেটো কারেক্ট आंसर অপশন নম্বৰ বি 1908। সো 1908 চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে অৰ্থাৎ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে চিহ্নিত কৰা হৈছিল। তো অপশন নম্বৰ
বি টো কারেক্ট অ্যান্সার 1908 কোশ্চেন নাম্বার 24 হুইচ আসামিজ পয়েট ইজ অলসো নোন অ্যাজ ধনী কবি অর্থাৎ কোনজন অসমীয়া কবি ধনী কবি বুলিও জনা যায় এ গুণাবিৰাম বৰুৱা বি চন্দ্ৰকুমাৰ আগৰৱালা সি বিনন্দ চন্দ্ৰ বৰুৱা ডি ভুৱন মোহন বৰুৱা সো ইয়াৰ যেটো কারেক্ট আনসার হল অপশন নাম্বার সি বিনন্দ চন্দ্র বৰুৱা সো বিনন্দ চন্দ্র বৰুৱাক ধনী কবি বুলি জনা যায় সো আজিৰ ভিডিঅ'ৰ লাষ্ট কোশ্চেন অর্থাৎ 25 number question in which city the first CNG station of Assam is inaugurated অর্থাৎ কোনখন চহৰত অসমৰ প্ৰথমটো CNG ষ্টেচন উদ্ভাৱন কৰা হয় এ ডিব্ৰুগড় বি তেজপুৰ সি যোৰহাট ডি গুৱাহাটী আৰু ইয়াৰ যেটো ৰাইট আনসাৰ বা কারেক্ট আনসার হল অপশন নাম্বার এ ডিব্ৰুগড় সো ডিব্ৰুগড় অসমৰ প্ৰথমটো CNG ষ্টেচন উদ্ভাৱন কৰা ডিস্ট্ৰিক্ট সো আজিৰ ভিডিঅ'ত এইখিনিয়ে এই 25টা কোশ্চেন মই আপোনালোকক লৈ আহিছোঁ আৰু এনেকৈ যিমান পাৰোঁ আসাম জিকে যিমানবোৰ কোশ্চেন পাৰোঁ মই সম্ভাব্য কোশ্চেন সকলোবোৰ মই ভিডিঅ'ৰ আগত আনি থাকিম সো পাৰিলে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু কিবা যদি অসুবিধা থাকে কমেণ্ট বক্স কমেণ্ট কৰিব সো আজিলৈ ইমানেই থেংক ইউ